ক্ষোভিত হৈ কৰ্মীয়ে চলালে কাৰ্যালয়। টিকট নোপোৱাৰ বাবে এই কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ধুবুৰীতো ৰাজীৱ ভৱন ঘেৰাও কৰিলে ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে। জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কংগ্ৰেছত টিকট কেন্দ্ৰিক খোৱা কামোৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। অহা 5 আৰু 9 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত এতিয়া দলীয় অন্তৰ্কলহত বাৰুকৈ জুৰুলা হৈছে কংগ্ৰেছ দল। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে এনেদৰে এতিয়া কংগ্ৰেছত জ্বলিছে বিদ্ৰোহৰ জুই। এই দৃশ্য ধেমাজি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এনেদৰে ধেমাজি জিলা সভাপতি বহা চকী আৰু মেজ জ্বলাই দিলে কোনো দুৰ্বৃত্তই। ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে দপদপাই জ্বলি থাকিল জিলা কংগ্ৰেছৰ সভাপতি বহা চকী আৰু মেজ। মূলতঃ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবেই কোনো লোকে এই দুষ্কৰ্ম সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। একাংশ তৃণমূল কৰ্মীৰ অভিযোগ, দলীয় কৰ্মীয়ে এনেদৰে জ্বলাই দিলে জিলা সভাপতি ঋষভ গগৈ বহা চকী আৰু মেজ। কংগ্ৰেছৰ প্ৰায় 40-50 জনীয়া এটা দলে পুৱাৰ ভাগত জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। পাৰ্টি মানুহ টিকেট পোৱা নাই কিবা ছাৰ পাৰ্টি মানুহ জ্বলালে হয় ছাৰ পাৰ্টি মানুহ একদম ফালি ছাৰ জ্বলাই ছাৰ। কিমান মানুহ আহিছিলে কিমান মানুহ আহিছিলে কালি 50 মানুহ আহি জ্বলাই। প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিবাদৰ বাবেই শুকুৰবাৰে নিশাৰ ভাগত তৃণমূল কংগ্ৰেছ কৰ্মীৰ দুখৰ বলি হৈছিল ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ঋষভ গগৈ। তৃণমূল কৰ্মীৰ অভিযোগ, জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিজৰ ইচ্ছা অনুসৰি নিজৰ পচন্দৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰিছে প্ৰাৰ্থিত্বৰ তালিকাত আৰু সেয়েহে এনেদৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত। আৰু নিশা এনেধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ পিছতেই পুৱাৰ ভাগত এনেদৰে ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত দপদপাই জ্বলিল এই চকী মেজ। একচুৱেলি মই চিলাউথৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে মানে মানুহখিনি ইয়াৰ পৰা জ্বলাই পেলাই গাড়ীত উঠি গুচি গ'ল আৰু মই ধৰিব নোৱাৰিছোঁ। কিমান মানুহ আছিলে বাৰু? দুখন গাড়ীত আছিলে, এইখন কি সৰু সৰু গাড়ীবিলাক যে আজিকালি হয় এই গাড়ীবিলাকতে আছে। দলীয় মানুহ নেকি? দলীয় মানুহ নেকি মই ধৰিব পৰা নাই নহয়। কেৱল ধেমাজিতেই নহয়, ধুবুৰীতো প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে লৈছে তীব্ৰ ৰূপ। পেনেলত যোৱা প্ৰাৰ্থীৰ নাম আঁতৰাই অন্য প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি ধুবুৰীৰ ৰাজীৱ ভৱন ঘেৰাও কৰিলে একাংশ তৃণমূল কংগ্ৰেছ কৰ্মীয়ে। তেওঁলোকৰ অভিযোগ, পৰ্যবেক্ষণকাৰী দলে তৈয়াৰ কৰা তালিকা সলনি কৰা হৈছে। ধনৰ বিনিময়ত এতিয়া পঞ্চায়তত প্ৰাৰ্থী থিয় কৰোৱাইছে কংগ্ৰেছৰ একাংশ ন্যস্ত স্বাৰ্থজড়িত মহলে। টকা দিয়ে নাই। আমার রাইজতের সাথে আমার টাকা না লাগে না। কংগ্রেসের কমিটি আছে, ব্লক প্রেসিডেন্ট আছে, এনআরসির কমিটি আছে, এইবিলাক টাকা লেনদেন করে ইমাক ডাউন করে দিলে আমাক টিকিট লাগে। এতিয়া কি কৰিব আপোনালোকে? এটা আমাক টিকিট লাগে। আৰু তাৰ বাবে এনেদৰে ধুবুৰীৰ ৰাজীৱ ভৱন উত্তাল কৰিলে একাংশ তৃণমূল কংগ্ৰেছ কৰ্মীয়ে। কিন্তু নিৰ্বাচনৰ প্ৰাকখনত কিয় এনেদৰে অন্তৰ্কলহত জুৰুলা হৈছে কংগ্ৰেছ? সেই উত্তৰ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওচৰত। কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে, সেয়েহে এনেদৰে টিকটৰ বাবে দলত খোৱা কামৰা লগাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। এই জিকিম বুলি ভাবিছে কাৰণে এতিয়া লাগিছে গণ্ডগোল। নিজিকা হাতেতো নাহে। এতিয়া CPIত আহিব নেকি, CPMত আহিব নেকি, AGPত অহা নাই কেলে? যাত বেছি গণ্ডগোল হৈছে বুজিব লাগিব যে আমাৰ জিকিম, সেইকাৰণে মোকো লাগে, তেওঁকো লাগে, চবকে লাগে। ধেমাজিৰ পৰা ভাস্কৰ সভা পণ্ডিত আৰু কেমেৰা পাৰ্চন অমিত ঘোষৰ সৈতে ধুবুৰীৰ পৰা